क'क्राझार पुलिसा सानै मटरसाइकेल सिखावखौ हमनो हादों। टीएसआई मावथि बसुमतारिनि दैदेननायाव गं 11 पालसार मटरसाइकेलखौ मोननायजों लोगोसे मस्ट वान्टेड मटरसाइकेल सिखाव 23 बोसोर बैसोनि ध्रुबजित नार्जारी आरो 19 बोसोर बैसोनि गोथार नार्जारीखौ हमनो हायो। मिथिनो हानाय बादिब्ला बिसोरनि हेंथायै पुलिसनाव 409/2023/US 379/427 आईपीसी नम्बरनि केस दं। बे मटरसाइकेल खावनायनि बिथिङाव मटरसाइकेल सिखाव सानैखौबो लानानै पुलिसा नायबिजिरबाय थादों। पुलिसा हमनो हानाय मटरसाइकेल खावग्रा सानैखौबो दिनै बिजिरसालियाव हाजिर खालामो। मख'जाथावदि क'क्राझार सोहोराव मटरसाइकेल खावनानै गोजोननाय गैयै थासारि सोमजिहोदोंमोन। गुबुन फारसेथिं डीजीपी जीपी सिंह बिथाङा क'क्राझाराव दावबायफैनाय समावबो क'क्राझार सोहोराव गंथाम मटरसाइकेल खावनाय जाथाय जादोंमोन। सानै मटरसाइकेल सिखावखौ हमनायनि बिथिङाव असि मनेश्वर बे बिथाङा ओरैबायदि बुङो। ডিসেম্বৰ 2023 আমাৰ কোকৰাঝাৰ টাউনত এই বাজাজ শ্ব'ৰুমৰ ওচৰৰ পৰা এটা মটৰচাইকেল চুৰি হৈছিলে। সেই কেছত আমি তদন্ত কৰি দুজন মানুহ আমি কাৰ্যায়ত্ব কৰিবলৈ সক্ষম হৈছিলোঁ। দুজনৰ নাম হ'ল আপোনাৰ ধ্ৰুৱজিত নাৰ্জাৰী আৰু অধৰ নাৰ্জাৰী। তেওঁলোকক ধৰাৰ পিছত সোধপোছ কৰি গম পালোঁ যে তেওঁলোকে আজি বহুত দিনৰ পৰা কোকৰাঝাৰ টাউন আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন জেগাৰ পৰা মটৰচাইকেল চুৰি কৰি আহিছে আৰু তেওঁলোকৰ স্বীকাৰোক্তি মতে ইতিমধ্যে আমি 11খন মটৰচাইকেল ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ। এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বিভিন্ন জেগাৰ পৰা মানে আমি ৰিকভাৰী আৰু বৰ্তমান 11খন মটৰচাইকেল আমাৰ থানা কাষ্টডিত আছে। এই দুজনৰ লগত আৰু কোনোবা ইনভলভ আছে নেকি? এই দুজনৰ ভিতৰত একজনটো আপোনালোকে গম পায় কিজানি, একজনটো NLB কেডাৰে হয় আৰু একজন মানে নাম পাইছোঁ আৰু তাক মানে আমি এতিয়ালৈকে হোৱা নাই, আমি বিচাৰি আছোঁ। এইটো ধ্ৰুৱজিত নাৰ্জাৰী NLB কেডাৰ আছে। এইটো কোকৰাঝাৰ টাউনৰ আপোনাৰ আজি কেইদিনমান আগত বালাজান এৰিয়া আৰু কোকৰাঝাৰ টাউনত মানে চুৰি হৈছিলে। তাৰে 7খন আমি আমাৰ থানাৰ কেছৰে হয় আৰু বাকী 4টাটো বেলেগ ডিষ্ট্ৰিক্টৰ হ'ব পাৰে। আমি এইটো ভেৰিফাই কৰি আছোঁ। হয়, আগতেও তাক মানে অনা হৈছিলে। এইটো মানে এইবিলাক হেবিচুৱেল মানে বাইক লিফ্টাৰ। কেছ নম্বৰ এইটো কোকৰাঝাৰ কেছ নম্বৰ 409/2023 আণ্ডাৰ ছেকশ্যন 379/427 IPC। তেওঁলোকক প্ৰথম এই কেছতে মানে এৰেষ্ট কৰা হৈছিলে আৰু পিছত মানে বেলেগ বেলেগ কেছতো তেওঁলোকে ইনভল্ভ আছে। সেইকাৰণে আমি আকৌ সিহঁতক মানে চোন এৰেষ্ট কৰি আছোঁ। বেলেগ কেছতো সিহঁতক মানে অনা হৈছিলে আৰু আজিও মানে সিহঁতক আকৌ বেলেগ কেছত চোন এৰেষ্ট কৰি আমি পুলিচ ৰিমাণ্ডত আনিছোঁ। বৰ্তমান তেওঁলোকে আমাৰ থানাত আৰক্ষী জিম্মাত আছে। আৰু কোনোবা এৰেষ্ট হ'ব পাৰে এইটো কেছতে? মানে এইটো আমি আকৌ তদন্ত কৰি আছোঁ, ইনভল্ভ থাকিব পাৰে। গোঠাৰে মেইন লাগে কোকৰাঝাৰত মেইন বাইক লিফ্টাৰ তেখেতে আছে নাই, ধ্ৰুৱজিত নাৰ্জাৰী। ধ্ৰুৱজিত নাৰ্জাৰী তেওঁৰ স্বীকাৰোক্তি মতে ইমানখিনি বাইক ৰিকভাৰী কৰিবলৈ আমি সক্ষম হৈছোঁ। দুজনক কোনবোৰ দিনা কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল? তেওঁলোকৰ মানে একেদিনাখন একে জেগাৰ পৰা আমি কাৰ্যায়ত্ব কৰিছোঁ আমাৰ বাছবাৰীৰ পৰা। আৰু এইটো কেছ হোৱাৰ লগে লগে আমি কচুগাঁও আৰু আপোনাৰ বিভিন্ন জেগাত চেৰখাংগুৰি এৰিয়াতো আমি অপাৰেশ্যন মানে কৰিছিলোঁ আৰু তেওঁলোকক পিছা কৰোঁতে ভালে কেইদিনমান লাগিলে, কেইদিনমান সময় লৈছিলে, কিন্তু পিছত অৱশেষত মানে আমি বাছবাৰীৰ পৰা তেওঁলোকক মানে কাৰ্যায়ত্ব কৰিছোঁ।